হাই দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আমাৰ গাঁৱৰ পৰা গায়ন বায়ন উদ্বোধন কৰিব আমি এতিয়া নামঘৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ গায়ন বায়ন শিকাইছে আমাৰ গুৰু বিতুপন দাই আৰু গুৰি ধৰিছে লক্ষী বৰ্তাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এটা চুইয়া পাঞ্জাবী পিন্ধোগৈ আমি এটা পিছফালে যাওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আমি এটা পিছফাল পালোহি। আমি এটা চুইয়া পাঞ্জাবী চাৰ্ট পিন্ধি আছোঁ। আমাৰ এতিয়া পাগুৰিটো মাৰি আছে আমাৰ গুৰু বিতুপন দা আৰু বিতুপন দাৰ লগৰ এজনে পাগুৰিটো মাৰি আছে। আমি এতিয়া নামঘৰ ভিতৰলৈ চাকি তাকি দি পেলাই আমি এতিয়া বহিছোঁ নামঘৰৰ ভিতৰত। আমি এতিয়া অকণমান বাহিৰলৈ আহিলোঁ, অকণমান প্ৰেক্টিচ কৰি লওঁ বুলি। তাৰপিছত আকৌ আমি ভিতৰলৈ আহিলোঁ, সোমাই আহিলোঁ। আমি এতিয়া চাহ খাবলৈ আহিলোঁ। বিতুপন দাক আমি মানপত্ৰ দিলোঁ আৰু সেৱা কৰিলোঁ আৰু লক্ষী বৰ্তাকো আমি সেৱা কৰিলোঁ। এইজন বৰ্তাই আমাক বহুত সহায় কৰি এইজন বৰ্তাই সহায় নকৰাহেঁতেন আমি গায়ন বায়ন গাবলৈ সক্ষম নহ'লোহেঁতেন। বৰ্তাই উঠি অহা চামৰ বাবে বহুত সহায় কৰি আহিছে। আমি বয়োজ্যেষ্ঠ সকলোকে সেৱা কৰি আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। আজিলৈ গুড বাই, টাটা।